हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে মোৰো ভালে বাৰু কিন্তু ভালনো কি কম ৰ'দ জাক দেখিছে ন কেনেকা সুকা ৰ'দ মাৰিছে আপোনালোকৰ হেফালে কেনেকা ৰ'দ কবচোন কমেন্টত আমাৰ এফালেটো 38 ডিগ্ৰী সেলসিয়াস লৈকে আহিছে আৰু কিমান আহে কব নোৱাৰো ৰাতিপুৱা হৈ উঠি মানে আজি পাকঘৰ একদম খালী হৈ থাকিলে আৰু খালী হৈ থকা মানে কাৰণ আছে মই মানে বস্তু হৰকে আনা নাই সিম অলপ অলপকে আনিলো হেকানে পিছনাখনৰ কাৰণে পাহৰিয়ে গলো ডাইৰেক্ট উলাই পেলে ডিমাৰ্টলৈ গলো আৰু উলাই যাওতে ৰাস্তাত মই ধুনীয়া ফুল দেখিলো এইবিলাক ফুল মই হৰতে দেখা হেকানে কেপচাৰ কৰি ৰাখিলো আৰু ডিমাৰ্ট আহিয়ে মানে দেখিলো যে ইমান ধুনীয়া কালেকচন আহিছে আৰু ইফালে টাব মোক টাব কেইটামানৰ প্ৰয়োজন হৈয়ে আছিল কিন্তু অকলে আছিল ন টাব সব নিবলে নোৱাৰো বলো হেকানে হাজবেণ্ড আহিব তেতিয়া লৈ যাম আৰু এইফালে ওয়াইন গ্লাছৰ কালেকচন খিনি চাওকচোন বাৰু ও মাই গড ইমান ধুনীয়া ধুনীয়া কালেকচন আহিছে ন মই যে চকু নিদু বুলি ভাবিছিলো মানে চকু দিলেই কিবা কিবি গুটুৱা হয় হেকানে মানে তথাপিও ভিডিও নকৰাকে থাকিব নোৱাৰিলো ইমান ধুনীয়া কালেকচন আহিছে ন কাপৰে হওক ওয়াইন গ্লাছৰে হওক বা कराही बोल और प्लेट देखिले माने जिहे इमान धुनिया धुनिया यूनिक फैशन माने यूनिक कलेक्शन ब्लैक आहे न निनियाके থাকিবো নোৱাৰো মোৰ সব এনেকা ব্ল্যাক কালাৰৰ বল নাছিলে যদিও হাত দিও মানে আনিব নানিলো আৰু মানে মানে বস্তু হৈছে ন ঘৰত থবলৈ জায়গা নাই কিছুমান বস্তু হেকানে এও মনা কৰিছিল হেকানে নানিলো আৰু কাৰাহি বিলাকৰ কালেকচন মানে ইমান হেভি কাৰাহি মই আনিম বুলি ভাবিছিলো এখন কিন্তু মানে ঢাকন নাই হেকানে মই নানিলো এফলে স্পেটুলা খিনি মই যে এতিয়া চাইছো ভিডিওত মই পাহৰিয়ে গলো আনিম বুলি কৈ ভাবিলো পাহৰি থাকিল কিছুমান বস্তু ললো লৈ পেলাই সবজিও নিবলগীয়া আছিল ইমান ধুনীয়া ফ্ৰেছ সবজি থকাৰ পিছত মোৰ চকু গৈছে কেৰেলা গিটালে তাকে ললো আৰু লৈ আহি পটাপট বলো চাউল কেটামান তিয়ালো আৰু ইফালে চিকেন অলপ লৈ আহিছিলো চিকেন আনি পেলাই ডাইৰেক্ট ধুলো ধুই বহুত বেছি মানে স্পেশাল মোৰ ৰেচিপি নহয় আৰু চিকেন ক্যাপসিকাম আছিল বিলাহী আছিল হেকানে মই বলো ক্যাপসিকামৰ এটা সিম্পল কাৰি বনাই দিও মই আকৌ পিয়াজ হৰকে দি খুব ভাল পাওঁ হেকানে তেলত দুটা তিনটা পিয়াজ কাটিলো কাটাৰ পিছত তিনটা পিয়াজ দিলো আৰু এতিয়া আদা নহৰু পেষ্ট দি দিছো তাতে মই এড কৰিম চিকেন এনেকে বনাই নাই আপোনালোকে কবচোন তাৰ পিছত যেখিনি বেসিক মছলা ধনিয়া হালধি জিৰা ৰংগুৰি মই নাই দিয়া কিন্তু দে মিট মছলা চিকেন মছলা এইখিনিয়ে দি পেলাই ভালকে ভুজি ললো তাতে এড কৰিছো বিলাহী আলু আৰু কাটি ৰখা মোৰ ফেভাৰিট ক্যাপসিকামৰ গোন্ধটো মানে মই ইমানে ভাল পাওঁ নহয় মই সবতে এড কৰিব বিচাৰো কিন্তু চিকেনত দিলে ইয়াৰ গোন্ধটো বহুত ৰিচ হৈ যায় হেকানে এড কৰিলো মই কাৰি বনাব বিচাৰ মানে দাইল নবনাও কাৰণে কাৰি বনাব লগিয়া হল নহলে যে মই সিম্পল কে ৰাখো এই আৰু আজি লাঞ্চৰ থালিখন একদম সিম্পল আৰু গুধৰি হৈ হামতকে মই আনিছিলো অমিতা 1 কেজি অমিতা 1 কেজিও নহয় 100 টকা লৈছে সবচোন বাৰু অকমানি অমিতাটো হলো গৰমৰ বতৰ এই ফ্ৰুটছ খিনি খাই থাকিব লাগে বুলি মই তেনেকৈ ফ্ৰুটছ বিলাক হৰহৰকে লৈ আহিছো খাই গুধলি খাই আৰু এই ৰাতি কাপোৰ ধুই মেলা অভ্যাসটো কাৰ আছে কবছ মোৰ আছে জানেনে মই ৰাতিহে কাপোৰ ধুই ভাল পাওঁ মানে পাঁচবেলা হ'ব কাপোৰখিনি উলিয়াই লওঁ ৰ'দ যায় আৰু তাৰ পিছত হেফালে ঘৰৰ ভিতৰতে কাপোৰ কেইটামান মেলি দিলো আৰু ৰাতিপুৱা মই কাপোৰ কেইটামান বাহিৰত দি থোৱা আছিল এটা ৰ'দৰ যি সুকাৰত দিছে নহয় এজাক ৰ'দতে শুকাই গ'ল আৰু যিহে এতিয়া দেশৰ পৰিস্থিতি নহয় পেহেলগামৰ এটেক এফালে ৰাজা সোনামৰ মাৰ্ডাৰ কেছ আৰু এতিয়া প্লেন ক্ৰেছখন মাই গড এই বছৰ কি শুনিব নাপাম নহয় ইমান দুখ লগা মানে ষ্টাৰ্টিংতে ইমান দুখ লগা ঘটনাবিলাক হৈ গৈছে আশা কৰো যাতে আৰু আগলৈ এইবিলাক ঘটনা নহয় কমি আহক এফালে কাপোৰ কিটা জাপিলো আৰু লগতে মোৰ কাহিবাতি আছিল খোৱা দুপৰীয়া খোৱা কাহিবাতিখিনিও ধুই ললো ভাবিছিলো চাহ নেখাও ইমান গৰমত চাহ কাপ খাবলৈ মন যোৱা নাছিলে আসলে গাখীৰ নাছিলে মইতো গাখীৰ চাহৰ লুভিয়া সেই গাখীৰ নাছিলে কাৰণে মই চাহখন খাবলৈ মন যোৱা নাছিলে কিন্তু কাম কৰোতে ইমানে ভাগৰ লাগিলে নহয় মই চাহ কাপ খাই লওঁ খোৱাৰ পাছতহে খোৱাৰ আগত মই গেছটো মহাৰি ললো ইমান লেটৰা হৈ গ'ল পটকে লেটৰা হৈ যায় মানে অলপ কিবা বনা হয় সেটিকনি পৰি পেলাই অলপ সৰু লেটৰা হৈ যায় মোৰ গেছ লেটৰা হৈ থাকিলে বৰ বেয়া লাগে আৰু দেখিছে না অলপ কাম কৰিলো আৰু ঘাম চক ফেনৰ পৰা আঁতৰিবই নোৱাৰি একদম এফালে ৰঙা চাহ কাপ বনালো নাস্তা দি পেলাই চাহকণ খাই ললো আজিলে ভিডিওটো ইমান এটা সাবস্ক্ৰাইব নাই কৰা যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব